হাই দোস্ত, আজি বেলেগ ধৰণৰ এটা ভিডিঅ' বনাম, বেলেগ এটা ধৰণৰ ভিডিঅ'। আমি যেতিয়া সকলোৱে এক বাইক চলাওঁ, বাইক যেতিয়া আমি ৰানিং কৰি দিয়ালে বহুত দূৰ যেতিয়া ৰানিং কৰোঁ, অহাৰ পিছত যেতিয়া আমি ৰখাই দিওঁ বাইকখন, তেতিয়া বাইকখনৰ পৰা এটা শব্দ ওলায়, কিটিক 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 ধৰণৰ এটা শব্দ যিহেতু ওলায়, সেই শব্দটো ক'ৰ পৰা ওলায় তাৰ বিষয়ে মই আজি আপোনালোকক ক'ম, ধুনীয়াকৈ আজি আপোনালোকক ক'ম। আপোনালোকে চাব এই মটৰচাইকেলখনৰ পৰা কেনেকৈ মাতটো ওলায় এবাৰ শুনি চাওক। কিটিক 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 মাতটো এবাৰ শুনক। এয়া চাওক কেনেকৈ গৰম হোৱাৰ লগে লগে কেনেকৈ গাড়ীখনে কিটিক কাটাক মাত এটা দি থাকে। এইটো মাতটো শুনিছে, এনেকৈ মাত এটা দি থাকে। যিহেতু শব্দ এটা ওলায় আমি শুনিবলৈ পাওঁ, বহুতে ভাবিব যিহেতু গাড়ীখন কিবা এটা প্ৰব্লেম হৈছে নেকি। এই শব্দটো শুনাৰ লগে লগে কি প্ৰব্লেম হৈছে, কি কথা তেওঁলোকে যিহেতু নাজানে, কাৰণ তেওঁলোকে চিন্তাত পৰি যাব যে গাড়ীখন কিবা এটা হৈছে, যিহেতু মই ছাৰ্ভিচিং কৰিব লাগিব, মেকানিকৰ ওচৰলৈ নিব লাগিব, এনেকৈ তেওঁলোকৰ বহুত পইচা খৰচ হ'ব, এনেকুৱা ধৰণৰ চিন্তা এটা আহি পৰে। তেওঁলোকে কোনো চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, কাৰণ যেতিয়া এখন গাড়ী যেতিয়া সেই কিটিক কিটিক যেতিয়া মাতটো যেতিয়া ওলায়, সেই মাতটো ওলালেহে গাড়ীখন ঠিক আছে বুলি আপুনি ভাবিব পাৰিব। সেই মাতটো ক'ৰ পৰা ওলায়, কিটিক কিটিক যিহেতু মাত, সেই মাতটো ক'ৰ পৰা ওলায় আহক আমি জানি লওঁ। যিহেতু সেই কিটিক 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 শব্দৰ মাতটো ক'ৰ পৰা আহে, যেতিয়া এখন মটৰচাইকেল যেতিয়া আমি বহুত দূৰ ৰানিং কৰি দিওঁ, মটৰচাইকেলখন সম্পূৰ্ণভাৱে গৰম হৈ যায়। গৰম হোৱাৰ লগে লগে ইঞ্জিন সম্পূৰ্ণভাৱে গৰম হয়। চাইলেঞ্চৰ যেতিয়া পাইপ, যেতিয়া চাইলেঞ্চৰ পাইপৰ লগত কেটালিটিক কনভাৰ্টাৰ এটা সংযোগ কৰা থাকে, কেটালিটিক কনভাৰ্টাৰটো যেতিয়া সম্পূৰ্ণভাৱে গৰম হৈ যায়, ভিতৰত থকা যি এডাল পাইপ থাকে, কেটালিটিক কনভাৰ্টাৰৰ ভিতৰত পাইপ এডাল থাকে, সেই পাইপডাল সম্পূৰ্ণ বিকল হৈ যাব বিচাৰে। তেতিয়া সেই ইয়াৰ পৰা কিটিক 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 এটা চাউণ্ড আহে। এই কেটালিটিক কনভাৰ্টাৰটো কিয় সংযোগ কৰা হয়? যিহেতু আমি মটৰচাইকেল চলাওঁ, যিটো ইন্ধন যেতিয়া দহনৰ ফলত বিভিন্ন ধৰণৰ ইয়াৰ পৰা গেছ নিৰ্গত হয়, বিভিন্ন গেছ, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন'ক্সাইড, বিভিন্ন ধৰণৰ গেছ নিৰ্গত হয়। সেই গেছবোৰ যাতে বায়ু প্ৰদূষিত হ'ব নোৱাৰে, তাৰ বাবে এই কেটালিটিক কনভাৰ্টাৰটো সংযোগ কৰা হয়। কেটালিটিক কনভাৰ্টাৰৰ গেছটো যাতে ফিল্টাৰ কৰি দিয়াৰ নিচিনা হয়, যাতে আমি যেনেকৈ পানী এখিনি যেনে ফিল্টাৰ কৰি দিম, বেয়া পানীখিনি ফিল্টাৰ কৰি দিয়াৰ লগে ভাল পানী ওলাই যায়, ঠিক তেনেদৰে এই গেছবোৰ এটা ফিল্টাৰ কৰি বায়ু প্ৰদূষণৰ পৰা মুক্ত কৰিব বিচাৰে। এয়াই কাম কেটালিটিক কনভাৰ্টাৰৰ।